তো হে গাইজ ৱেলকাম টু মাই আইএল ফাৰ্মিং ইউটিউব চেনেল। তো সকলোৱে মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পালোঁ গাইজ। তো মই লোকেল মুৰ্গীখিনি এনেকৈ মই দানা ব্যৱহাৰ দিছোঁ বা কি কি খুৱাইছোঁ সকলো চাওক গাইজ। এতিয়া বৰ্তমান মই দানা দিছোঁ গাইজ। তো সকলো চাওক লোকেল মুৰ্গীখিনি মই দানা দিওঁ চাওক গাইজ কোনে খাই আছে। সকলোৱে মই লোকেল মুৰ্গীখিনি চাওক ধুনীয়াকৈ খাই আছে গাইজ। এইফালে পানী দিয়া হৈছে, চব ঘূৰি ফুৰিছে তেনেকৈ চব ধুনীয়াকৈ ঘূৰি ফুৰিছে। ৰাতি মই দানা ব্যৱহাৰ কৰিছোঁ, লোকেল মুৰ্গীখিনি দানা মই দিছোঁ বৰ্তমান লাইট তেনেকৈ ৰুমৰ ভিতৰত মই লোকেল মুৰ্গীখিনি পালন কৰিছোঁ। মানে আপোনালোকে চাওক কেনেকৈ মুৰ্গীখিনিক মই দানা ব্যৱহাৰ কৰিছোঁ। চব এনেকৈ দানা দিয়া হৈছে। এই বৰ্তমান মোৰ 17টা লোকেল মুৰ্গী আছে আৰু 20টা লোকেল মুৰ্গী ডাঙৰ আৰু এই 50টা লোকেল মুৰ্গী সৰু। 50টা লোকেল মুৰ্গী 10 দিন হৈছে আৰু 20টা লোকেল মুৰ্গী হ'ল গাইজ। তো সিহঁতৰ কোনো ধৰণৰ এতিয়া বৰ্তমান বেমাৰ নাই হোৱা, তাৰ ফলত মই কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নাই কৰা আৰু সিহঁতক মই বৰ্তমান অকল এণ্টিবায়'টিকটো মাজে সময়ে ব্যৱহাৰ কৰি থাকোঁ যাতে বেক্টেৰিয়াৰ পৰা বাচিব পাৰে। তো কোনো ধৰণৰ ইয়াত দৰৱ ব্যৱহাৰ কৰা নাই, অকল দানা ব্যৱহাৰ কৰিছোঁ চব। আৰু এইফালে চব তেনেকৈ খাই আছে। তো সকলোৱে মোৰ আইএল ফাৰ্মিং ইউটিউব চেনেললৈ কৰি দিব। চব গাইজ মই এই লোকেলখিনি কৰি আছোঁ, চব সিহঁতক দানা দিয়া হৈছে আৰু এনেকৈ লাইট ফিটিং কৰি মই হেল'জেন লাইট ফিটিং কৰি গোটেই ৰুমটো মই পোহৰ কৰি ৰাখি থৈছোঁ। আপোনালোকে এনেকৈ পোহৰ কৰি দিব লাগিব গাইজ, তেতিয়াহে লোকেল মুৰ্গীখিনি প্ৰথম সৰুৰ পৰা ডাঙৰ কৰিব পৰা যায়। আৰু বৰ্ডিং কৰোঁতে বৰ্তমান পোহৰ দিবলগীয়া হয় আৰু তাপ দিবলগীয়া হয়, তেনেকুৱাতে বচাবলৈ অকণমান দিগদাৰ হয় লোকেল মুৰ্গী কৰিবলৈ। আপোনালোকে ক্ৰয় কৰক আৰু এই লোকেল মুৰ্গীখিনি পালন কৰক। বৰ্তমান লোকেল মুৰ্গী 350 পাৰ কেজি। আপোনালোকে এই লোকেল মুৰ্গী পালন কৰিলে লাভান্বিত হ'ব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে নতুনকৈ চাইছে গাইজ কমেণ্ট এটা কৰি দিব আৰু মোৰ এই আইএল ফাৰ্মিং ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ গাঁৱৰে চাওক মই লোকেল মুৰ্গীখিনি ধুনীয়াকৈ দানা খুৱাই আছোঁ। আপোনালোকেও এই মোৰ লোকেল মুৰ্গীখিনিক চাওক, সম্পূৰ্ণৰূপে সিহঁতক মানে বৰ্ডিং কৰি মই প্ৰতিপালন কৰিছিলোঁ আৰু এতিয়া বহুখিনি ডাঙৰ হৈ গ'ল আৰু সিহঁতক আৰু 2 মাহমান পাছত মই বিক্ৰী কৰিম 350কৈ। আৰু মানে দিনত সিহঁতক মই অকণমান দেৰি বাহিৰলৈ মেলি দিওঁ আৰু বেছিভাগ এই ৰুমৰ ভিতৰত মই বন্দী কৰি এই দানা ব্যৱহাৰ কৰি থাকোঁ আৰু দি থাকোঁ। আৰু এনেকৈ মই ইমানখিনি ডাঙৰ কৰিলোঁ। আৰু কোনো ধৰণৰ বৰ্তমান বেমাৰ আজাৰ হোৱা দেখা নাই, সেইকাৰণে মানে কোনো ধৰণৰ দৰৱ পাতি ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। তো চাই থাকক গাইজ তেনেকৈ লোকেল মুৰ্গীখিনি মই সদায় পালন কৰি আছোঁ আৰু প্ৰতিটো ভিডিঅ' আপোনালোকক মই আপোনালোকক আপলোড কৰি যাম, আপোনালোকে চাই যাব গাইজ। তেনেকৈ মোৰ লোকেল মুৰ্গীখিনি মই বিকোঁ আৰু চ' গাইজ আজি ইমানেই। কোনো অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম গাইজ।